ৰাতিপুৱাই মই আজি গোটেই কাপোৰ কানিবোৰ ধুব লগা হ'ল আৰু আজি হ'ল মহাশিৱৰাত্ৰি আৰু মোৰ তৰফৰ পৰা সকলো শিৱ ভক্তলৈ আন্তৰিক শুভেচ্ছা থাকিল আৰু সকলোৰে ভাল হওক তাৰে আশা কৰোঁ। আৰু এয়া ৰাতিপুৱাই মণিহাৰী এজনক মাতিছে আমাৰ বায়ে, মানুহ কিবা লাগে এয়া দেখিলে লাগে আৰু সৰু পোৱালি আৰু মানুহে সেয়া ল'লে নেল পলিচ আৰু মই এনেই খাৰু এযোৰ পিন্ধিছোঁ সেয়াই আৰু। হাই গাইজ, গুড মৰ্ণিং। এয়া এতিয়া ৰাতিপুৱা সময় হৈছে 11টা আৰু সকলো কামৰ পৰা আজৰি হৈ মই এতিয়া বাহিৰতে অকণমান বহি আছোঁ। আৰু আজি মহাশিৱৰাত্ৰি, সকলোৱে হয়তো মন্দিৰলৈ গৈছে আৰু কিন্তু মই যাব নোৱাৰিলোঁ বিশেষ অসুবিধাৰ কাৰণে। বেয়াও লাগিছে আৰু কিন্তু উপায় নাই। আৰু এতিয়া বহি আছোঁ আৰু আমাক যাতে শিৱ বাবাই সকলোকে ভালে ৰাখে সেয়াই আশা কৰিছোঁ। তেন্তে চাই থাকক আজিৰ ভিডিঅ'টো। এয়া ৰাতিপুৱাই যিহেতু কাপোৰ কানিবোৰ ধুই দিছিলোঁ, সেই কাপোৰ কানিবোৰ প্ৰায় শুকাইছে আৰু যিখিনি শুকাইছে সেই কাপোৰ কানিবোৰ মই ভিতৰলৈ লৈ যাওঁ। আৰু মায়ে বনাই আছে আজি খিচিৰি, মই দেখুৱাম বাৰু আপোনালোকক। আৰু ঠাণ্ডা দিন যোৱা যেনেই লাগিছে, এতিয়া অকণমান গৰম ভাৱ এটাহে আহিছে আৰু ভালে হৈছে আৰু গৰম দিন আহিছে যিহেতু। এয়া এতিয়া দুপৰীয়াই হ'ল আৰু এতিয়া আজি খিচিৰি আছে ঘৰত। বলকচোন চাওঁ মায়ে কি বনাইছে। ভাত খাবা? আৰু মনে খিচিৰি নাখায়, আকৌ তালে ভাত বহাই দিছে মায়ে। এয়া আলু ভাজিছে আৰু বেঙেনা কেইডোখৰমান ফ্ৰাই কৰিছে আৰু ইফালে মনলৈ ভাত কেইটামান বহাই দিছে। আৰু এয়া খিচিৰি হ'লেই মাৰ, আৰু খিচিৰিখিনি ভালেই হৈছে, খাই জনাম বাৰু মই। আৰু আজি আমি খিচিৰি খাম কলপাতত, আৰু মই এখন কাপোৰ তিয়াই কলপাতবোৰ ভালদৰে মচি দিছোঁ। যিহেতু এতিয়া ধূলিৰ দিন, ধূলিবোৰ লাগি থাকে আৰু সেয়ে ভালকৈ মচি লওঁ। আৰু মায়ে ভাত দিছে আৰু সকলোকে, তেন্তে চাই থাকক। এয়া আমি ভাত খাব বহিলোঁ, গোটেইখিনিকে আজি শিৱ পূজা বুলি খিচিৰি খাব বহিলোঁ। আৰু মনে পেটটো দেখুৱাইছে, ভাত খাইছে যে মনে। এয়া মা আৰু বায়ে খাইছে আৰু আমিও খাওঁ এতিয়া। কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি শিৱৰাত্ৰি ন, খোৱা আৰু ইয়াতে। মানুহে আমাৰ ওচৰৰ মন্দিৰলৈ গৈ তাই প্ৰসাদ লৈ আহিলে। এইয়া প্ৰসাদ, মই বহুত ভাল পাওঁ প্ৰসাদ খাই, আৰু এতিয়া মই প্ৰসাদ খাই লওঁ। মানুহে ভাল নোপোৱা ন প্ৰসাদ খাই? ভাল পাওঁ আৰু ইমান ভাল নোপোৱা আৰু ন। এয়া ৰাতিপুৱা ধোৱা কাপোৰবিলাক অ'ত ত'ত আনি মই থৈ দিছোঁ। আৰু এতিয়া কিমান কাম আছে মই ক'ব নোৱাৰোঁ। এই কাপোৰ জপাটোতো কম কাম নহয়। গোটেই বিচনাত কাপোৰ, এইফালে আছে এয়া কাপোৰ, গোটেই কাপোৰ আনি থোপাই থৈ দিছোঁ। এতিয়া লাহে জাপি থাকিম আৰু। দেউতাকে মনক শুৱাই আছে, যদি সি নুশুৱেতো নাই আৰু যদি শুৱে তেতিয়াহ'লে কামখিনি মই কৰিব পাৰিম। আৰু সন্ধিয়া যাম বাৰু মন্দিৰলৈ এনেই ওলাই, ওচৰতে যিহেতু এপাক বাহিৰে যাব পাৰিম। সেয়া কাপোৰ কানিবোৰ মই ঠিক কৰি লওঁ। মই শুবলৈ কৈ আছো নে নাই? খোৱা, মই এইখিনি জাপি গৈ আছো। এয়া আলনা মিলোৱা হৈ গ'ল মোৰ, এতিয়া আছে আৰু কাম আছে। এয়া চাওক ইমান সোপা কাপোৰ আছে, কম্বলৰ কভাৰ, সেই গোটেইবিলাক ধুই দিছিলোঁ আজি। আঁঠুৱা তো সেইফালে মিলোৱা হৈ গ'ল। এয়া আৰু জাপি পেলাই আপোনালোকক লগ পাই আছোঁ। দেউতাকে শুৱাব নোৱাৰিলে, এতিয়া মই আহিলোঁ মনক শুৱাবলৈ। আৰু মোৰে টোপনি ধৰিছে আৰু সি নুশুৱে।
এতিয়া নুশুলে সি ৰাতি 11টা বজাব, দিনতো নুশুৱে আৰু ৰাতি 11টা বজাব। এয়া আমি এতিয়া যাব ওলালোঁ আমাৰ ওচৰৰে মন্দিৰটোলৈ, তালৈকে যাওঁ আৰু আপোনালোকক দেখুৱাই থাকিম অকণকৈ। আৰু আমাৰ ঘৰৰ কাষতে হয়, ব'লক যাওঁ। এয়া যাব এতিয়া আমাৰ মানুহ যাব, তাৰপিছত এইফালে বা যাব, ব'লক গৈ থাকোঁ। এয়া আমি মন্দিৰটো আহি পাই গ'লোঁ, যিহেতু আমাৰ ঘৰৰ কাষতেই আৰু যিটো আমাৰ তেল ডিপুৰ ফ্ৰণ্টতে এই মন্দিৰটো আছে। আৰু মাহঁত ভিতৰত বহিলে আৰু আমি বাহিৰতে আছোঁ, মই বায়ে। বৰ ধুনীয়াকৈ এইবাৰ সজাইছে আৰু ভিতৰখনত টাইলছ লগাই দিছে, এনেই মাটি আছিলে, ভাল লাগিছে দেখি। এয়া মই অকণমান দেখুৱালোঁ আমাৰ কাষৰে মন্দিৰটো, আৰু মই এতিয়া এনেকৈ বাহিৰতে বহি আছোঁ অকণমান, আৰু মানুহবোৰ আহিছে আৰু সন্ধিয়া চাকি ধূপ জ্বলাবলৈ। মই তাকে আপোনালোকক অকণমান দেখুৱালোঁ আৰু এতিয়া ঘৰলৈ যাওঁ। এয়া এতিয়া ভাত বনাবলৈ হৈ গ'ল আমাৰ, আৰু বনাই আছে। আজি ভাত নহ'ব, আজি বনাই আছে ৰুটি, আৰু বায়ে আৰু মায়ে লাগি আছে ভাতত। অলপচোন চাওঁ কি বনাইছে। এয়া ৰুটি হৈ গ'ল, আৰু আজি আমাৰ মনে ৰুটি খাইছে ন। এনেই আমাৰ মনে ৰুটি নাখায়, ভাতো বনাইছোঁ তালে। ৰুটি এখন খুৱাই ট্ৰাই কৰি চাইছোঁ, কিন্তু খাইছে বাৰু। কেতিয়াবা খাই মন যাব লাগিব তাৰ। খোৱা, ভালহে ৰুটি খালে, খোৱা। আজিৰ ভিডিঅ' ইমানেই আছিলে আৰু দীঘল কৰিব নোৱাৰিম। আৰু মোৰ ভিডিঅ'টি চাই ভাল পালে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব প্লিজ। তেন্তে বাই বাই।